তো মই এতিয়া ওলাইছোঁ গুৱাহাটী যাবলৈ। তো ঘৰৰ পৰা জাষ্ট ওলাই আহিছোঁ। তো ওলাই কিনে মানে আগত বাইকখন ৰখি আছে, বাইক নহয় স্কুটি। তো স্কুটি দি যাম, মানে স্কুটি দি মোক থৈ আহিব। তো আজি ভিডিঅ'টো ধামাকা হ'ব, কাৰণ আজি মানে গুৱাহাটী জাৰ্ণিটো আপোনালোকে দেখা পাব। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। যাব ওলাই আহিলোঁ আৰু এখনতে যাম, গৈ কিনে মানে আপোনালোকে চাই থাকিলে গম পাব কেনেকৈ যাওঁ। তো এতিয়া যাব ওলালোঁ ৰেডি। তো ব'লক বাকী এটা কথা ক'ব পাৰিছোঁ। তো মানে দাড়ি চাৰিলে অলপ কাটি লৈছোঁ না, গুৱাহাটী যোৱা কথা। তো দাড়ি চুলিকেইটা অকণমান কাটি ল'লোঁ। তো হে গাইছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আৰু আজি তো গৈ আছোঁ পথাৰে মানে আমাৰ এই ৰাস্তাটো ওলোৱাৰ প্ৰথম ৰাস্তাটো হেৰি আৰু অকণমান বেয়া, পথাৰ প্ৰায় অলপ আগত গৈ কিনে মেইন ৰাস্তাটো পাম। মানে বেছি নহয়, খুব বেছি 50 মিটাৰ হ'ব। তো 50 মিটাৰ গৈ কিনে মেইন ৰাস্তাত উঠি কিনে পৰাই যাওঁ আৰু। তো ব'লক গৈ থাকোঁ নেকি। তো এতিয়া মেইন ৰাস্তা পাই গ'লোঁ বুজিছা। তো এতিয়া মানে একদম ভৰাই যাব পাৰিম আৰু তো আহি ইয়াতে পেচাব লাগিল। তো পেচাব কৰিলোঁ, পেচাব কৰি মেলি এতিয়া আকৌ যাব লাগিব, মানে বাইক স্কুটিখনত তেল ভৰাব লাগিব। তো তেল ভৰাই কিনে আগত গৈ থাকিম। তো আপোনালোকে চাই থাকিব, কাৰণ মানে তেল ভৰাই কিনে মানে এতিয়া গুৱাহাটী গৈ থাকিম লাহে। তো গাইজ ফাইনেলি মই পাই গ'লোঁ নামৰূপ ট্ৰেইন ষ্টেচন। আৰু মানে মই আজি ট্ৰেইনত যাম গুৱাহাটীলৈ। মানে সি স্কুটি দি থ'বলৈ আহিছিল আৰু থৈ মেলি সি গ'ল। আৰু এতিয়া মই ষ্টেচনত ৰখি আছোঁ, বহি আছোঁ। তো আমনি লাগিছে, মোবাইলটো পিটিকিও আমনি লাগিছে। তো কি কৰোঁ কি নকৰোঁ। তো গাইজ এতিয়া টাইম হৈছে 5টা আৰু ট্ৰেইন আহিব 6টা বজাত। মানে আৰু 1 ঘণ্টা ৰখিব লাগিব, তাৰপাছত ট্ৰেইন আহিব। আৰু ট্ৰেইনত উঠি জাক গুৱাহাটী। তো মই ক'ত আছোঁ আপোনালোকে চাব নেকি? মানে একদম ওপৰত টপত আছোঁ। তো চাওক, আৰু সেইফালে যাম আমি, এইটো চাইডে যাম গুৱাহাটী। ট্ৰেইনখন আহিব এইটো চাইডে, এইফালে আহিব। মই আজি গুৱাহাটী যাব নোৱাৰিলোঁ, কাৰণ টিকট বোলে আগদিনাখনে কৰিব লাগে, মানে লগালগ কৰিলে নহ'ব। মই আনকালে যেতিয়া যাওঁ তো লগালগ কৰোঁ না। তো আজিও ভাবিলোঁ মানে কলিমা যাম, কিন্তু এনেকৈ বোলে নহ'ব। তো আজি কৰিলেহে কাইলৈ যাব পাম। তো আজি গুৱাহাটী যোৱা নহ'ব। আৰু টিকেট কাউণ্টাৰত ক'লে যে টিটিক সুধিব ক'লে, টিটিয়ে যদি কিবা মেনেজ কৰিব পাৰে। আৰু মই টিটিক সুধিলোঁ, আৰু আপোনালোকে টিটিয়ে কি বুলি ক'লে আপোনালোকে শুনি লওক। ছাৰ ক'ত যাবা? क्या हुआ? टिकट बना दो। गुवाहाटी तक टिकट नहीं बनता है, दीमापुर तक टिकट बनेगा। 400 रुपये का रसीद कटेगा। 430 नहीं 400 बोलेगा। তো আপোনালোকে শুনিলে, ডিমাপুৰলৈকে বোলে টিকেট বনিব, কাৰণ গুৱাহাটী যাব লাগে। মই এতিয়া ডিমাপুৰলৈকে গৈ কি কৰিম আৰু। তো সেইকাৰণে মই নগ'লোঁ, আৰু এটা বেগটো লৈ কিনে এতিয়া ঘৰলৈ গৈ আছোঁ। মানে এটা লগৰ মাতিছোঁ আৰু সি আহিছে নিবলৈ। তো যিকি নহওক, আপোনালোকে যদি মানে ট্ৰেইনত জাৰ্ণি কৰোঁ বুলি ভাবে, তেনেহ'লে আগতীয়াকৈ টিকেট কাটিব, নহ'লে মোৰ নিচিনাই হ'ব। মানে জেনেৰেল হওক বা ৰিজাৰ্ভেশ্যন হওক, আগদিনাখন টিকেট কৰিলে আপুনি পিছদিনাখন জাৰ্ণি কৰিব পাৰিব। তো মই নাজানিছিলোঁ, সেইকাৰণে মোৰ এনেকুৱা হ'ল। কি কৰিম, উপায় নাই, আকৌ কালি যাব লাগিব। তো ভিডিঅ'টো ইমানতে শেষ কৰিব লাগিব। মই ভাবিছিলোঁ ধুনীয়াকৈ বনাম, কিন্তু এইটো ভিডিঅ' ইমানতে সামৰিছোঁ। তো নেক্সট ভিডিঅ' আহি আছে গুৱাহাটী জাৰ্ণি। মানে কালি আকৌ যাবই লাগিব না, কালি নহ'লে পৰহি যাম। তো চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব, তেতিয়া মানে নেক্সট ভিডিঅ'টো চাবলৈ পাব।